वेलकाम टू माई निउ यूट्यूब चेनेल माने गाइज बहुत दुख लगिसे माने कथाটো हल आगर जी चेनेल आছিলে ड्रीम लाइफ 269 तो সেই चेनेलটো आमार মাজৰ পৰা নোহোৱা হৈ গ'ল प्राय আজি 20 दिन हल और कि कारणे आमी नतुन चेनेल खुलिब लगा हल गोटेइखिनि कथा आपनालोকক भालदरे आमी কৈ आছো आपनालोके गोटेइखिनि कथा भालदरे शुनक। तो गाइज माने 8 मार्चर दिना माने सन्धिया मैं मोबाइलটো চাই আছিলো চাই থাকোঁতে যোনটো ইউটিউব চেনেল আছিল সেই ইউটিউবত মানে ষ্টুডিঅ' আছিল ইউটিউব ষ্টুডিঅ' তো তাকে ষ্টুডিঅ'ত যোৱাৰ লগে আমাৰ যিটো চেনেল আছিল সেই চেনেলটো লগ আউট হৈ আছে মানে কি কাৰণত লগ আউট হৈছে মই স্ক্ৰীনত দি দিছোঁ বাৰু কেনেকৈ মানে প্ৰব্লেমটো হৈছিল মই স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত ভাবিলোঁ যে কেইদিনমান পিছত ঠিক হ'ব তাৰপিছত বঢ়িয়া আছে আমি মানে কি সেই কৰিলোঁ তাৰপিছত মানে কি লাহে লাহে মোৰ যোনটো জিমেইল একাউণ্ট আছিল সেই জিমেইল একাউণ্টটো নোহোৱা হৈ গ'ল। তাৰপিছত মানে কি একো ইউটিউবটো নহা হৈ গ'ল চেনেলটো মানে কি মোৰ পৰা গোটেইখিনি তাৰমানে নহয় হৈ গ'ল মই ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ তাৰপিছত মানে কি ভিডিঅ'ৰ ভিউজ চাব নোৱাৰোঁ একো চাব নোৱাৰোঁ মানে সম্পূৰ্ণ মতেৰে চেনেলটো লগ আউট হৈ গ'ল জিমেইলটো লগ আউট হৈ গ'ল। এতিয়া গতিকে জিমেইলটো নতুনকৈ খুলিবৰ কাৰণেও একো ৰাস্তা নাপালোঁ। আজি 20 দিনে আমি ইমান চেষ্টা কৰিলোঁ যাতে চেনেলটো ঘূৰাই আনিব পাৰোঁ কাৰণ আজি 1.5 বছৰে কিমান কষ্ট কৰিছিলোঁ সেই চেনেলটোত। তো গাইজ আপোনালোকে নিজ চকু দি দেখাই বেছি যিসকলে আগত আমাক চেনেলটোত বহুত বেছি মৰম দিছিল আজি বহুত বেছি আমি দুখ লাগছে কাৰণ এইকাৰণে দুখ লাগছে যাতে এটা চেনেল আজি 1.5 বছৰে কষ্ট কৰি মানে চেনেল এটা নোহোৱা হৈ যায়। তো কেনেকুৱা লাগে আপোনালোকে হয়তো গম পাইছে আৰু যিবিলাক তাৰে আমাক ছাবস্ক্ৰাইব কৰিছিল যিবিলাক মানুহে প্ৰায় 650 মানুহে ছাবস্ক্ৰাইব কৰিছিল গতিকে সেই 650 মানুহক মই এটা কথাই কৈছোঁ যে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাছিল মানে কি আগতে ছাবস্ক্ৰাইব কৰিছিল চেনেলটোত সেইসকল ব্যক্তিয়ে যাতে আহি আমাৰ এই নতুন ড্ৰিম লাইফ এণ্ড জাৰ্নি বুলি নতুন নামেৰে এটা চেনেল খুলিছোঁ সেই নতুন নামেৰে খোলা চেনেলটোত আপোনালোকে আহি সেই আগৰ দৰে সেই আমাক মৰম দিয়ক উৎসাহ দিয়ক কাৰণ বেছি আমি হতাশাত ভুগিব লগা হৈছে কাৰণ আগৰ চেনেলটো আমাৰ নোহোৱা হৈ গৈছে। গতিকে বহুত কষ্ট কৰি এই সাহসখিনি গতাইছোঁ যাতে আপোনালোকে আমাক এইটো চেনেলত ড্ৰিম লাইফ এণ্ড জাৰ্নি 2.0 বুলি এটা নতুন চেনেল খুলিছোঁ সেই চেনেলটোত আহি আপোনালোকে গোটেইখিনিয়ে ছাপোৰ্ট কৰক আৰু যিসকলে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিছিল সেইসকল ব্যক্তিয়ে যাতে আহি আমাৰ নতুন চেনেলটোত এই যোনটোত আপোনালোকে ভিডিঅ' চাই আছে এই চেনেলটোত ছাবস্ক্ৰাইব কৰক তাৰে কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু যিসকলে পাৰে সেইসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিসকলে সেইটো চেনেলত ড্ৰিম লাইফ 269ত ৱেইট কৰিছিল ভিডিঅ' পাম বুলি সেইসকলৰ যাতে গম পায় যে সিহঁতৰ আগৰ চেনেলটো নোহোৱা হৈ গৈছে গতিকে এতিয়া আৰু নতুন চেনেল খুলিব লগা হ'ল এই বস্তুটো যাতে গম পায় তাৰে কাৰণে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক। আৰু এইটোৱে কথা হ'ল ইমান দিনে ভিডিঅ' দিব নোৱাৰা কাৰণ সেইটো চেনেলত সেয়ে হ'ল গতিকে ইমান দিন আৰু ৱেইট নকৰিলোঁ গতিকে আজি চেনেলটো খুলিলোঁ আৰু বাকী সৌৰভে কি কৈ দি তো গেছ মানে চেনেলটো নাহা হৈ গ'ল নিজে লগ হৈ গ'ল যোনটো ক'লাকে বাকীখিনি কথা এতিয়া মানে নতুন চেনেলটো খুলিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু দিয়ক গাইজ এইটো চেনেলত বিশ্বাস আমাৰ ভাল ভিডিঅ' দিম আগত মানে আৰু নতুন ভিডিঅ' আমি বানাই থৈ দিছিলোঁ তাৰমানে আপলোড কৰিব নোৱাৰোঁ আৰু গাইজ এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে আমি অপহৰণৰ পাৰ্ট 2ৰ কাৰণে চিন্তা কৰিছিলোঁ চিন্তা কৰাৰ পিছতে মানে কি গাইজ চেনেলটো লগ আউট হৈ গ'ল মানে মাৰ্চৰ 25 তাৰিখ মানৰ পৰা আৰম্ভ কৰাৰ কথা আছিল কিন্তু এতিয়া যিকেইটা ভিডিঅ' আমাৰ মানে কি ড্ৰিম লাইফ 269 চেনেলত আছিল তাৰে আমি ভাল ভিডিঅ' আনি এইটো চেনেলত আপলোড কৰিম গতিকে কোনেও বেয়া চেয়া নাপাব দুটা চেনেলত আপলোড কৰাৰ কাৰণে এইখিনি তাৰমানে কৰিবই লাগিব কাৰণ যিসকলে অপহৰণ 2 চাব 1 2 চাবই লাগিব গতিকে সেইকাৰণে আৰু ইয়াত আপলোড দিব লাগিব। আৰু শিৱ পূজাৰ ভিডিঅ' এটা আছিলে আমি মানে শিৱ পূজাৰ ভিডিঅ' দিম বুলি ভাবিছিলোঁ 7 তাৰিখে শ্বুটিং কৰিছিলোঁ 8 তাৰিখে দিয়া কথা আছিল কিন্তু 8 তাৰিখে এই প্ৰব্লেমটো হ'ল তাৰে কাৰণে আমি ভিডিঅ'টো দিব নোৱাৰিলোঁ। কিন্তু আমি এই হোলী চলি যোৱাৰ পিছত মোটামুটি আপোনাৰ এপ্ৰিলৰ 2 তাৰিখ মানৰ ভিতৰত আমি শিৱ পূজাৰ ভিডিঅ'টো দিম কোনেও বেয়া নাপাব ইমান দিন দেৰি হোৱাৰ বাবে। গতিকে সেই আগৰ দৰে আকৌ এটা নতুন জীৱন লৈ আপোনালোকৰ মাজত থিয় হৈছোঁ গতিকে আপোনালোকে এইটো চেনেলত মৰম দিয়ক উৎসাহ দিয়ক তাৰে কামনা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো গাইজ নতুন ভিডিঅ' আহি থাকক ছাবস্ক্ৰাইব কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক মৰম দিয়ক থেংক ইউ।